আজি আপোনালোকক এবিধ প্ৰাণী দেখাইছোঁ আৰু এই প্ৰাণীবিধৰ নাম আমি অসমীয়াত ইয়াক উটনীয়া বুলি কওঁ আৰু ইয়াৰ ইংৰাজী নাম মলছ আৰু ই পৃথিৱীৰ বিভিন্ন দেশত পোৱা যায় আৰু ইয়াৰ ঠাইভেদে নাম বেলেগ বেলেগ। ই মাটিৰ তলত গাঁত খান্দি অহা যোৱা কৰে আৰু মাটিৰ তলত থকা বিভিন্ন ধৰণৰ কীট পতংগ যেনে কেঁচু, কুমটি, শামুক আৰু কিছু পৰিমাণে মাটিৰ তলত হোৱা পাচলি ই খাদ্যৰূপে গ্ৰহণ কৰে।